অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। অধ্যক্ষ মহোদয়, মানকাচৰ আমাৰ দক্ষিণ চালমাৰ মানকাচৰ জিলা আজি গোটেই আপোনালোকে এই জিলাখন এতিয়া এটা সমষ্টি হৈছে আৰু পপুলেশ্যন 5 লাখৰ ওপৰত। ইয়াত আমি দেখিছোঁ যে ব্লাড বেংক এটা নাই আৰু ব্লাড বেংকৰ যিখিনি কথা ইয়াত দিয়া হৈছে যোৱা 12 ফেব্ৰুৱাৰীত কৈছিল, এই কুৱেশ্যনটো কৰিছোঁ আগতীয়াকৈ ব্যৱস্থাপনা কৰিব বিচৰা হৈছে। এই কথাটো আমি স্বাগতম জনাইছোঁ। দেৰিকৈ হ'লেও আমাৰ তাত এটা ব্যৱস্থা ল'ব ওলাইছে। কিন্তু এই ব্লাড বেংকটোৰ লগতে আমাৰ ইয়াত কিছুমান বিল্ডিং গজাৰিকান্দি BPHC, মানকাচৰ CHC, টুমনি CHC, সাউথ চালমাৰা BPHC, কাকৰিপাৰা HD, ঝাওডাঙা HD, কালাপানী HD, এই ঘৰবিলাক 80 আৰু 90 দশকৰ বনোৱা ঘৰ। এইবিলাকৰ অৱস্থা পানী উঠে, অৱস্থা একদম বহুত বেয়া। এইখিনিৰ কাৰণে এটা ব্যৱস্থা ইমিডিয়েট ল'ব লাগে। আৰু মানকাচৰ যিটো আমাৰ CHC, এইটো আজিৰ পৰা 27 বছৰ আগতেই FR ইউনিট বুলি ডিক্লেয়াৰ কৰা হৈছিল। বিল্ডিঙো হ'ল, কিন্তু FR ইউনিট আজিলৈকে হৈ নুঠিল। আৰু এই FR ইউনিটটো যাতে ইমিডিয়েট হয় কৰিব বুলি প্ৰস্তাৱ লোৱা হৈছে বুলি কৈছে। লগতে আমাৰ সাউথ চালমা তাৰ পৰা প্ৰায় 45 কিলোমিটাৰ ডিষ্টেঞ্চ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা। সেই সাউথ চালমাৰা যিটো BPHC আছে, এইটোকো এটা FR ইউনিট হিচাপত ল'ব লাগে। এইটো এটা আমাৰ কথা। এই সম্পৰ্কে মাননীয় মন্ত্ৰী মহোদয় কি কয় এই সম্পৰ্কে অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, মানকাচাৰৰ গোটেই বিষয়টো আমি যথেষ্ট গুৰুত্ব সহকাৰে চাইছোঁ। এইকাৰণে যে মানকাচাৰৰ পৰা কমিউনিকেশ্যনটো আমাৰ ধুবুৰীলৈ হ'লেও নাৱত যাব লাগে, ইফালেতো মেঘালয়। গতিকে ইয়াক আমি যথেষ্ট মানে তাতে স্বনিৰ্ভৰশীল কৰি তুলিব লাগিব, তাতে আমাৰ যাতে সকলো কাম হ'ব পাৰে। সেইকাৰণে কিছুমান সিদ্ধান্ত আমি সেই ক্ষেত্ৰত লৈছোঁ। তেখেতে যিখিনি কথা কৈছে, আমাৰ তাত কেইবাটাও ব্যৱস্থা ইতিমধ্যে আমি লৈছোঁ অতিৰিক্তভাৱে। ব্লাড বেংকৰ কথা কৈছে। ব্লাড বেংকৰ তেখেতে ইয়াত যোৱা এছেম্বলিৰ প্ৰথম অৱস্থাত কৈছিলে। লগে লগে তাৰপিছত মই 12 তাৰিখে আমাৰ বিষয়াসকল গৈছে, ব্লাড বেংকৰ এৰেঞ্জমেণ্ট যিটো কৰিব লাগে তাৰ কাৰণে কাম আৰম্ভ কৰিছে। তাৰপিছত আজি 4 দিন আগত এটা CT স্কেন স্থাপন কৰিবৰ কাৰণে তেখেতে হয়তো গম পোৱা নাই ইয়াত আছে, মানুহ পঠাইছোঁ আমাৰ বিষয়া গৈছে যে CT স্কেন এটা তাত আমি স্থাপন কৰিবলৈ ঠিক কৰিছোঁ। তেখেতে এই বিষয়টো মোক আগতে অৱগত কৰিছিলে যে CT স্কেন এটা তাত প্ৰয়োজন আছে। ঠিক তেনেধৰণে আপোনাৰ তাত আৰু কেইটামান কথা আমি লৈছোঁ যে আপুনি ৰিপেয়াৰিং বিচাৰিছে, কিন্তু আমি তাতোকে ভালকৈ কিছুমান কাম, আমাৰ 2টা ব্লক PHC আছে তাত, হয়নে নহয়? 2টা ব্লক PHCৰ ক্ষেত্ৰত এটা হৈছে আমাৰ গাজিৰাকান্দি আৰু ইটো হৈছে আমাৰ সাউথ চালমৰা। গাজিৰাকান্দি আৰু সাউথ চালমৰাত আমি 2টা মানে বিল্ডিং ইউনিট ইতিমধ্যে তাত কাম আমি কৰি আছে 80 লাখ টকাৰ, যাতে তাত আপোনাৰ যদিও পুৰণি ঘৰ আছে, সেই পুৰণি ঘৰটোৰ উপৰিও এই নতুন গৃহটি 2টাতে মানে হ'ব, নিৰ্মিত হ'ব। তাৰ উপৰিও ডিষ্ট্ৰিক্ট হস্পিটেল খনটো আছেই, তাত এটা ক্ৰিটিকেল কেয়াৰ ইউনিট 50 বেডেডৰ, এইটো তাত সংযোগ কৰিবলৈ ইতিমধ্যে বন্দবস্তি কৰা হৈছে। CT স্কেনৰ যিটো ব্যৱস্থা সেইখিনি কৰা হৈছে। আপোনাৰ তাত সাব চেণ্টাৰৰ ক্ষেত্ৰতো যিখিনি ৰেণ্টেড সাব চেণ্টাৰ, সেইখিনি আপুনি মাটি উলিয়াই দিব পৰা নাই। মানে নতুনকৈ আমি য'ত ভাড়াত আছে আমি মাটি বিচাৰিছোঁ, মাটি দিলে আমি তাত একোটা বিল্ডিং সম্পূৰ্ণৰূপে এটা বিল্ডিং 52 লাখকৈ হ'ব, সেই তেনে বিল্ডিং কৰি দিবলৈ আমি প্ৰস্তুত। তথাপিও তেখেতৰ তাত তেনেকুৱা 19টা বিল্ডিং আমি ইতিমধ্যে কাম কৰা আৰম্ভ কৰিছোঁ। যিখিনি কাম অধ্যক্ষ মহোদয় হৈ আছে সেইখিনিও কৈ দি অকণমান ধন্যবাদ এটা দিলে ভাল লাগে। কথাটো এনেকুৱা, এতিয়া মানুহৰ মানে অনুমানটো এনেকুৱা হয় যে সাউথ চালমৰাত চৰকাৰে একোৱেই কৰা নাই নেকি,
মাননীয় মুখ্যমন্ত্ৰীয়ে সাউথ সালমৰাক ভালকৈ দৃষ্টি ৰাখিবলৈ দিছে যে তাত অলপ হেৰি জেগা আমাতকৈ আইচলেটেড, গতিকে তাত যাতে সকলো কামখিনি ভাল ধৰণে হয়, সকলো তথ্য পাতি আৰু গোটেই কথাটোত মই পোনপটীয়াভাৱে জড়িত আছোঁ। বিষয়াসকল গৈছে আৰু বিষয়াসকল যাব। তাত এতিয়ালৈকে ডক্টৰৰ কথা সুধিছে, তাত 45জন ডক্টৰ আছে। 45জন ডক্টৰ এটা সমষ্টিত আছে। ঠিক ধৰণে তাত 4,619টা ডেলিভাৰী বছৰত হৈছে। গতিকে এই গোটেই কথাখিনি খুব সুন্দৰভাৱে তাত হৈ আছে। আমি অতি সোনকালে তাত যাতে ডিষ্ট্ৰিক্ট হস্পিটেলখন FRU পৰ্যায়লৈ আৰু পিছে পৰে আমাৰ CHCখন সেই ধৰণে আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। অধ্যক্ষ মহোদয়, তাত তাৰ উপৰিও আমি ভাল লেবৰেটৰী দিবলৈ লৈছোঁ, বহুত ভাল লেবৰেটৰী, প্ৰায় 1.5 কোটি টকাৰ। গতিকে বাকীখিনিও কাম যি আছে সেইখিনি কথাও সম্পূৰ্ণ হ'ব। ঠিক আছে, ধন্যবাদ। আপনি ধন্যবাদ মন্ত্ৰী মহোদয়। যিখিনি কৰিব ওলাইছে সেইখিনি বহুত ভাল কথা, আমি ভাল পাইছোঁ। লগতে খালি আমাৰ আজিৰ এই 458 আনষ্টাৰ্ট কুৱেশ্যনাৰ আছে ৰিগাৰ্ডিং মানকাছৰ, যে আমাৰ দক্ষিণ শালমাৰ মানকাছৰত আমি আগতে কৈছোঁ যে জিলাখনত 1 বটল ব্লাডৰ কাৰণে গ'লে ধুবুৰীলৈকে যাব লাগে, 5 ঘণ্টা লাগে। এতিয়া খালি এই কথাটো আছিল যে আমাৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰ, আমাৰ জিলাখনত মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰ নাই। এইটোৰ কাৰণে আমি ধুবুৰী যাব লাগে, আদাৰৱাইজ গোৱালপাৰা যাব লাগে। মৰণোত্তৰ কাৰণে যাবলৈ 1 মিনিট হয়। এইটো হৈছে কি আমাৰ ইভিনিং যদি কোনোবাই লৈ যাব লগা হয়, ৰাতি নাযায়, নাও ৰাতি পিছবেলা নাযায়, পিছদিনাখন লৈ যাব লাগে, লাগে। সেইকাৰণে মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰটো অত্যন্ত জৰুৰী। মন্ত্ৰী মহোদয় এইটো ভালকৈ এনচাৰ দিলে ভাল পাম। হ'ব মহোদয়, এই বিষয়টো আমি স্বাস্থ্য বিভাগৰ দ্বাৰা যদি পৰীক্ষা কৰোঁ, এইটো গৃহ বিভাগৰ অনুমতিৰ প্ৰয়োজন। মই গৃহ বিভাগৰ লগত ইতিমধ্যে এই বিষয়ে যোগাযোগ হৈছে আৰু যোগাযোগ কৰিম। গৃহ বিভাগৰ পৰা সেইটো পালে আমাৰ স্বাস্থ্য বিভাগৰ দ্বাৰা তাত এটা ৰুম লাগিব, ডক্টৰ লাগিব, এইখিনি সম্পূৰ্ণ আছে। গৃহ বিভাগৰ অনুমতি পালে কৰিব পৰা যাব।